শাওণ মাহ ভক্তসকলৰ বাবে বহুত পবিত্ৰ দিন হয় আৰু এই শাওণ মাহতে ভক্তসকলে পূজা অৰ্চনা কৰে। আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ নগাঁৱতে থকা মহাশিৱলিংগ। এয়াই হ'ল বলবমৰ পদযাত্ৰা। এনেদৰে শিৱভক্তসকলে জান-জুৰিৰ পৰা পানী আনি নিৰ্দিষ্ট মহাশিৱলিংগত পানী ঢালেহি। আৰু মই লৈ গৈ আছোঁ মহাশিৱলিংগত আপোনালোকক কেনেদৰে পানী ঢালে দেখুৱাবৰ কাৰণে। আৰু ভক্তসকল এনেদৰে আপোনালোকৰ লগে লগে গৈ আছে। আৰু নগাঁও মহাশিৱলিংগত পানী ঢলা দৃশ্য আপোনালোকক দেখুৱাইছোঁ, চাই থাকক। ভক্তসকলে জান-জুৰিৰ পৰা দেওবাৰে পানীটো আনি আৰু গোটেই ৰাতিটো ভক্তসকলে এনেদৰে খোজকাঢ়ি আহি থাকে আৰু পুৱাই পুৱাই সোমবাৰে পায়হি আৰু পুৱাই পুৱাই নিৰ্দিষ্ট শিৱলিংগত পানী আৰু তেওঁলোকে গাখীৰ অৰ্পণ কৰে মহাশিৱলিংগত। এনেদৰে তেওঁলোকে একো নোখোৱাকৈ খালী বহিয়ে গোটেই ৰাতি খোজকাঢ়ি আহি থাকে। আহি নিৰ্দিষ্ট শিৱলিংগ পায় আৰু তেওঁলোকে এনেদৰে বহুত কষ্টৰ মাজেৰে আহি পানী ঢালেহি। আপোনালোকক সকলোকে দলঙৰ ওপৰৰ পৰাই কিছু দৃশ্য দেখুৱাবলৈ গৈ আছোঁ আৰু বহুত ভাল লগা এটা দৃশ্য বলবমক লৈ চাওকচোন আপোনালোকে। আজি হ'ল পবিত্ৰ শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ আৰু এতিয়া মই বৰ্তমান আছোঁ নগাঁও দলঙৰ তলৰ শিৱ মন্দিৰ, যিটো আপোনালোকক দলঙৰ তলৰ শিৱ মন্দিৰটো ভালদৰে দেখুৱাই আছোঁ। এয়াই হ'ল নগাঁৱত থকা ডাঙৰ শিৱ মন্দিৰ আৰু ভক্তসকলে আহি ইয়াত স্নান কৰি পেলাই তেওঁলোকে বহুত ধুনীয়াকৈ গা পা ধুই পেলাই শিৱলিংগত পানী ঢালে আৰু আপোনালোকক ভিতৰলৈ সোমোৱাই লৈ গৈ আছোঁ। এতিয়া আপোনালোকক মহাশিৱ মন্দিৰ ভিতৰলৈ সোমোৱাই লৈ গৈ আছোঁ আৰু ভিতৰ বাহিৰৰ সকলো আপোনালোকক পৰিৱেশ দেখুৱাই আছোঁ। ভক্তসকলে কেনেদৰে আহি পানী ঢালেহি, ক'ত ঢালেহি, কোনটো শিৱলিংগত ঢালে আৰু চাই থাকক। ভিতৰত সোমাই যাওঁতে দেখিলোঁ বহুত ধুনীয়াকৈ পূজা অৰ্চনা কৰি আছে আৰু মনটো বহুত ভাল লাগি গ'ল। বাহিৰত ধূপ জ্বলাই আছে ভক্তসকলে আৰু এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিম আমি সকলো একেলগে। আৰু চাওক ভক্তসকলক কিমান ভিৰ দেখিব পাইছোঁ আৰু ভিতৰত দেখিলোঁ ৰামকৃষ্ণৰ মূৰ্তি আৰু আমি এতিয়া আকৌ ভিতৰলৈ সোমাব গৈ আছোঁ। এতিয়া আপোনালোকক সকলোকে দেখুৱাম ভক্তসকলে মহাশিৱলিংগত কেনেদৰে পানী ঢালে। এয়া আছিল নগাঁও শিৱ মন্দিৰৰ কিছু দৃশ্য আপোনালোকক দেখুৱালোঁ আৰু ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। আকৌ এটা নতুন ভিডিঅ' পাতি আপোনালোকক সকলোকে লগ